everyone, welcome to my another video. So আজি ভিডিওটোত মই আপোনালোকৰ লগত শেয়াৰ কৰিব খুজিছো যে মই কোৱাৰেণ্টাইনত থকা দিন কেইটা কেনেদৰে পাৰ কৰিলো আৰু সেই সময়ত মই কি কৰিলো তেন্তে ঠিক আছে আজি এই ভিডিওটো আৰম্ভ কৰো মই ভাবো আপোনালোকেও যেতিয়া আপোনালোকৰ ঘৰত থাকে তেতিয়া এই এক্টিভিটিজ কেইটা কৰিব পাৰে আৰু নিজকে সদায় ৰিলেক্স কৰি ৰাখিব পাৰে ঠিক আছে তেন্তে ভিডিওটো আগলৈকে চাই থাকিব So finally COVID test negative অহাৰ পিছত আমাক এইখন হোটেললৈ লৈ আনা হৈছে for 4 days quarantine so ইয়াত মই কি কৰো আপোনালোকক দেখুৱাই যাম So এতিয়া মই আপোনালোকক দেখুৱাম মোৰ ৰুমটো so যেহেতু মই সেকেন্ড ফ্লোৰত আছো গতিকে ওপৰলৈ গৈ আছো আৰু তাৰ পিছত মই আপোনালোকক মোৰ ৰুমটো দেখাম সো এটো হৈছে এটা কৰিডৰ যোনপিনে গৈ মোৰ ৰুমটো পাই যাম সো এটো হৈছে মোৰ ৰুম 203 ৰুম নম্বৰ আছিল সো ইয়াত আছে এখন বেড এটো হৈছে আলমিৰা দেন এটা টিভি তাৰ পিছত চেয়াৰ এখনো আছিল আৰু আপোনাৰ এটো সাইডে আছে এটা বাথৰুম আৰু এফালে মই আপোনালোকক খিৰকি বাহিৰলৈ দেখুৱাই দিও সো এখন আছে খিৰকি আৰু ইয়াৰ পৰা মই ধুনিয়াকৈ বাহিৰৰ এনভায়ৰনমেন্টটো এনজয় কৰো সো এখিনি হৈছে মোৰ ৰুমটো বাপৰে উঠিলো এতিয়া ফ্ৰেশ হৈ পিনে কিবা এটা খাই লওঁ কমেও 3 ঘণ্টামান টোপনি মাৰিছো সো এতিয়া ধুনিয়াকৈ কিবা অলপ খাই লওঁ সো এতিয়া খাম পুৰি সবজি আৰু ব্ৰেড আৰু লগতে থাকিব চকলেটস এণ্ড চিপছ সো চিপছ খাই টিভি চোৱাটো মজাই বেলেগ গতিকে বলক টিভিও চাওঁ অলপ Actually এই ল্যান্ডলাইন ফোনটো বহুত দিনৰ মূৰত দেখিলো যেটো আমি আগতে বহুত ইউজ কৰিছিলো সো মই ভাবিলো যে আপোনালোককো দেখুৱাই দিও আৰু লগতে অলপ এনজয় কৰিলো ফোন কৰি সো ফাইনালি লাগি যুজি টিভিটো ভাল হৈ গল আৰু এতিয়া চাই আছো কপিল শৰ্মা শো আৰু লগতে খাই আছো চিপছ এটো হৈছে মোৰ ফেভাৰিট আমেৰিকান লেস আৰু চকলেটও খাই আছো লগতে সো চকলেট খাই টিভি শো এনজয় কৰি আছো সো এনেকৈ মোৰ কোৱাৰেণ্টাইনৰ টাইমবোৰ পাস হৈ আছে মাজে ফটো উঠিছো গতিকে বলক আপোনালোকক ফটোখিনি দেখুৱাই দিও Guys, I hope আপোনালোকৰ এই ভিডিওটো চাই ভাল লাগিছে আৰু যদি এই ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক দিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব আৰু লগতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব Thank you very much